মেরি। বন্ধুসকল, এই গানটা শুনিলে মোৰ মনত এগৰাকী বিশ্ব সুন্দৰীৰ কথা মনত পৰে আৰু সেইগৰাকী বিশ্ব সুন্দৰী হৈছে ৰাণাঘাটৰ ৰাণু মণ্ডল। বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে এই বিশ্ব সুন্দৰীক মানে ৰাণু মণ্ডলক ছ'চিয়েল মিডিয়াত দেখিছে, কিন্তু আপোনালোকে ৰাণু মণ্ডলৰ বয়ফ্ৰেণ্ড এক্স বয়ফ্ৰেণ্ডক এতিয়াও দেখা নাই, মই ভালকৈ জানো। গতিকে আজি মই আপোনালোকক ৰাণু মণ্ডলৰ বয়ফ্ৰেণ্ড এক্স বয়ফ্ৰেণ্ডৰ লগত চিনাকি কৰি দিম। সেইবাবে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে যাব। আৰু যদি আমাৰ এই পেজটো নতুন হৈ থাকে তেনেহ'লে পেজটো অৱশ্যই ফ'ল' কৰি দিব। কত ভালা তোমার মন, প্রেম মানে তো বিষের ফোঁটা, প্রেমের বিষ খায়ও না গো, প্রেম মানে তো বিষের ফোঁটা, প্রেমের বিষ খায়। এইগৰাকী মান্য গণ্য জঘন্য ব্যক্তি হৈছে ৰাণু মণ্ডলৰ জান, মানে ৰাণু মণ্ডলৰ প্ৰাণৰ বয়ফ্ৰেণ্ড। মইতো চিন্তাত পৰি গ'লোঁ, ৰাণু মণ্ডল এগৰাকী ছিংগাৰ হৈ বিশ্ব সুন্দৰী হৈ আমাৰ এই ধুবুৰীৰ হিৰো আলমৰ লগত প্ৰেমত পৰিছে। ৰাণু মণ্ডল কি মোক কি দেখা নাই নেকি ইমান হেণ্ডচাম ল'ৰাটোক? अरे कहना क्या चाहते हो? লোকে বলে ভালোবাসায় আনে মধুর দিন, প্রেম মানে তো বিষের। এইটো হৈছে বন্ধুসকল ৰাণু মণ্ডলৰ এক্স বয়ফ্ৰেণ্ড। এই এক্স বয়ফ্ৰেণ্ডক ধোকা দি আহিছে। তুই এমন জায়গায় কাটছে রে বন্ধু, শিলাই তো হইব না গো, প্রেম মানে তো বিষের ফোঁটা। আই এম তো অবাক, ৰাণু মণ্ডলৰ এক্স বয়ফ্ৰেণ্ডে প্ৰেমৰ বিষ খাই হাত মুখ ধুই আছে। এই পাগলটোৱে ৰাণু মণ্ডলক মনৰ পৰা ভাল পাইছিল, মনে প্ৰাণে ভাল পাইছিল মানে, কিন্তু ৰাণু মণ্ডল আমাৰ বিশ্ব সুন্দৰীয়ে ইয়াক পাত্তা দিয়া নাই, তাৰ মুখত পাদি দিছে। সেইকাৰণে সি আজি কান্দি আছে, চিৰজীৱন সি কান্দিয়ে থাকিব।